নমস্কাৰ, অন্য এটি ভিডিঅ'লৈ মই ৰিথিছা আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ আগত দেখাইছোঁ পশুধন সাৰথি। ঘৰলৈ কিদৰে পশুধন সাৰথি আহে সেয়া আপোনালোকৰ আগত দেখাইছোঁ। আমাৰ গৰুজনীক বিশেষকৈ কোনোবাই মাৰিলে ভৰিতে মাৰি লৈ মানে এতিয়া দুখ পাই আছে, তাকে দেখাওঁ বুলি ভাবিলোঁ চৰকাৰীভাৱে। এয়া চাওক, আপোনালোকে কোনো ধৰণৰ পইচা নলয়, ফ্ৰী ট্ৰিটমেণ্ট হয়। এইবিলাক ডক্টৰ আহিলে তেওঁ দিছে এটা স্প্ৰে' কৰি, আৰু এয়া স্প্ৰে' কৰি দিছে। বহুত বেছিকৈ দুখ পাইছিলে, ভৰিটো হাড়ডালো ভাগি গৈছিল। এয়া এটা স্প্ৰে' কৰি দিছে। খুব মাখিয়ে দিগদাৰ কৰি আছিলে ঘাঁহ টুকুৰাত। ঘাঁহ হৈ যোৱা নাই আচলতে, এডোখৰ হাড় ওলাই গৈছিলে, মানে কোনোবাই মাৰিলে নে ক'ৰবাত ভৰি দুখ পালে সেইটো গম নাপাইছোঁ। এয়া এটা বেজী দিব লৈছে। এয়া ফ্ৰী ট্ৰিটমেণ্ট। আপোনালোকে যিসকলে নাজানে তেওঁলোকৰ বাবে ভিডিঅ'টো বনাইছোঁ, যে গৰু বা পশু কাৰোবাৰ থাকে তেনেহ'লে আপোনালোকে ইমিডিয়েট কল কৰিব পাৰে। ঘৰত আহি সকলোখিনি ট্ৰিটমেণ্ট কৰি যাব। কোনো ধৰণৰ পইচা খৰচ নহয়। সকলো ধৰণৰ সুবিধাখিনি কম খৰচ, মানে সকলো ধৰণৰ সুবিধাখিনি আপোনাৰ এটকা পইচা দিব নালাগে। এয়াই আছিল আজি ভিডিঅ'টো, আপোনালোকৰ আগত দেখালোঁ। যিসকলে নাজানে তেওঁলোকৰ বাবে ভিডিঅ'টো। এয়া চাওক, আৰু এটা ইনজেকশ্যন দিছে। বিশেষকৈ আমাৰ গৰুজনীয়ে হাড় নাইকিয়াই, অকল হাড়কেইডালহে আছে, মাংস নাইকিয়াই হ'ল। খুব বিষ হৈছিলে। এয়া এটা বেজী দিছে। এয়া হৈ গ'ল, দুটা বেজী দিলে ধুনীয়াকৈ। এয়া এতিয়া দৰৱ মেডিচিন লিখাই দিব। দুদিনৰ পিছত চাওক গৰুজনী এয়া অলমষ্ট ভালেই হৈ গ'ল। এয়া আপোনালোকৰ আগত দেখাইছোঁ। এইটো কাৰণে ভিডিঅ'টো বনোৱা হ'ল। আজি এইটো ভিডিঅ' জনোৱা হ'ল আপোনালোকৰ সহায়ৰ কাৰণে। ধন্যবাদ।